এই গৈছে 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 এই গৈছে 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 গৈছে। হেল্ল' নমস্কাৰ টু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি ৰাতি মানে পূৰা হাতীৰ উৎপাত, হাতীৰ মানে একদম অৱস্থা নাইকিয়া কৰি আমাৰ বাৰীখন গোটেই মানে তামোলা পুলি গছকি চচকি মানে একদম অৱস্থা নাই কৰিছে। ইপিনে গৈছে, ইপিনে কলৰ গছবিলাক খাইছে আৰু ইপিনে আমাৰ সেয়া মালভোগ কলৰ সেইবিলাক ভাঙি একদম ইপিনে খাই পেলাইছে। চাব পাৰে, ইপিনে খাইছে ইপিনে খাইছে। তাৰপিছতে ইপিনে হাতীৰ খোজ চাব পাৰে, ইমান ডাঙৰ ডাঙৰ খোজ চাক এইটো হাতীৰ খোজ। ইপিনে ইয়াতে এটা মানে চাওক তামোলৰ পুলি দেখাইছে, তামোলৰ পুলি কেনেকৈ গছকি পিনে কি কৰিছে। পিনে তামোলৰ পুলি গছকি গৈছে, তামোলৰ পুলি গছকি গৈছে ইয়া। চ' গাইজ মানে কলগছবিলাকো খাই কেনেকুৱা একদম তহিলং কৰি থৈ গৈছে হাতী। চাক কেনেকুৱা একদম অৱস্থা নাইকিয়া কৰি পেলাই। ইপিনে এতিয়া ৱাল ভাঙি পেলাইছে, ইপিনে চাব পাৰে চব ৱাল ভাঙি পেলাইছে। ইয়াত ৱাল চোৱাল ভাঙি অৱস্থা নাইকিয়া। চাক হাতীয়ে কি উৎপাত, আৰু আজিও আহিব পাৰে কোনো ঠিক নাই। ইপিনেও ভাঙিছে মানে এই আগত ৱাল, ইপিনে ৱাল ভাঙিছে, ইপিনে ৱাল ভাঙিছে, একদম অৱস্থা নাইকিয়া কৰি পেলাইছে মানে। কি ক'ম আৰু। চ' গাইজ মানে ৰাতিও অলপমান ভিডিঅ' কৰিছিলোঁ, তো ভিডিঅ' ফ'কাছ ইমান ভালদৰে নহ'ল, তথাপিও মানে অলপমান ভিডিঅ' কৰিছিলোঁ। তো মানে টৰ্চ মাৰিলে মানে টৰ্চৰ পোহৰতহে মানে অলপমান দেখা পায় না। তো মানে ইমান মোবাইলেদি ভিডিঅ' কৰোঁ মই, মোবাইলৰ মানে ইমান ভিডিঅ' ফ'কাছটো ইমান ক্লিয়াৰ নহ'ল। তো সেইকাৰণে মানে টৰ্চ মাৰিলে মানে একদম আহে খেদা মাৰি। তো আমি ছাতৰ ওপৰত উঠি আছিলোঁ, একদম ভয়ংকৰ মানে পৰিস্থিতি হৈ গৈছিল। তো ৰাতি অলপমান ভিডিঅ' কৰিছিলোঁ, তো ৰাতি ভিডিঅ'টো অলপমান চাওক আপোনালোকে কেনেকুৱা। চ' গাইজ টিঙৰ বেৰাও ভাঙি পেলাইছে। চাক ইপিনে ইপিনে দিয়ে মানে হাতী পাৰ হৈ গৈছিলে নিজৰ ঘৰলৈ কিনে। ইপিনে কঁঠাল খাই আছে, কঁঠাল খাই আছে। এই গৈছে গৈছে এয়া চোতাল আছে ইপিনে এই গৈছে 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 এই গৈছে 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 ঐ গৈছে এইটো ঘৰৰ পিনে গৈছে, ঘৰৰ পিনে গৈছে গৈছে এই ঘৰৰ পিনে গৈছে। সিহঁতৰ ঘৰৰ ফালে সেইটো ফালে দৌৰা কাৰোবাক দেখা পাইছে সি, কাৰোবাৰ এটা সোমাই গৈছে, কোনোবা এটা দৌৰিছে সোমাইছে। আকৌ কঁঠাল পাইছে। চ' গাইজ মানে এইখিনিতে মানে দুডাল কঁঠাল গছ আছে, পূৰা পকি গৈছে এখন দেখ কঁঠাল, পূৰা গোন্ধ। আৰু চাকৰিটো কঁঠাল পাৰি কেনেকুৱা খাই আছে হাতীতে। চাক এইখিনিতে মানে দুডালমান কঁঠাল গছ আছে, তেনেকৈ কঁঠাল পাৰি কিনে খাই আছে মানে এনেকুৱা সুৰেৰে পূৰা টানি কঁঠাল পেলাই পেলাই খাই আছে। চাক সেয়া কঁঠাল পাৰি লৈছে, ইমান ডাঙৰ হাতী। চাক সেইটো ভিডিঅ' ফ'কাছটো ইমান ক্লিয়াৰ অহা নাই, তথাপিও অলপমান চিনি পায় আৰু আছে একদম ওচৰতে আছে। চ' গাইজ হাতীজাক বুলি জুই জ্বলাই দিয়া গৈছে পিনে, তথাপিও মানে যাব জানা নাই, কি কবি আৰু। চ' গাইজ মানে এইডাল তামোলডাল চাক, তো আমি ইয়াৰ পৰা খেদি আছোঁ না, পূৰা চাতৰ ওপৰৰ পৰা হাইকে মানে গম পাই গৈছে ইয়াতে যি আছে, সেইকাৰণে মানে তামোল এডাল বাগৰুৱাই পেলাই ইয়াতে দিছে। চাক ইয়াতে লাগিছে, ইয়াত অলপ কাৰণে মানে লাগিব আমাৰ, অলপ কাৰণে বাচি গ'লোঁ। চ' গাইজ ইমানে চৈতান হাতী যে মানে ইয়াতে যি মানুহকেইটা আছে সেইখিনি গম পাই মানে পূৰা তামোলডালো বাগৰুৱাই দিছে ইয়াতে। চাব পাৰে তো অলপ কাৰণে বাচি গ'লোঁ, মানে একদম লাগিলাই হয় আৰু। তো ইপিনে জুই চুই ধৰি দিয়া গৈছে, তথাপিও যোৱা নাই মানে। চ' গাইজ আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই।